ফিলবাৰী ৰবাৰী সাংঘাতিত ৰাজীৱ দিয়াদাৰ সংগীত অনুষ্ঠান কৰি থকা অৱস্থাতেই ঢলি পৰে মাটিত আৰু সেই সময়ত আমি তেখেতৰ গান উপভোগ কৰি আছিলোঁ। ঠিক ঘটনাটো চকুৰ আগত ভাহি অহা দেখি যেন আপোনালোকৰ আগত বুজাইবলৈ মোৰ ভাষা নাই। গতিকে তেখেতৰ বাবে এগছি আমি সকলোৱে গাঁৱত নিজৰ নিজৰ ঘৰে ঘৰে এগছি এগছি বন্তি জ্বলাইছোঁ তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে। আৰু তেখেতে য'তেই নাথাকক তেখেতে যাতে ভালেই থাকক কুশলেই থাকক সেইকাৰণে তেখেতৰ আত্মা শান্তি পাবৰ কাৰণে 1 মিনিট মৌন প্ৰাৰ্থনা কৰা হৈছে।